হেল্ল' গাইজ, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বিয়া ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ বাইদেউৰ ছোৱালী সৰু ভাগিনৰ তুলনীয়া বিয়া। পদূলিতে কলৰ পুলি কইনাক গা ধুৱাবৰ বাবে আমৰ ইমান ধুনীয়াকৈ ডালি বেলিটো সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজা বাইদেউ গৈ আছে গৈ বৌতিৰ খাত কইনা কোলা লওঁতে সৰু খুৰীয়েকক ইমান ধুনীয়াকৈ মেকআপ কৰি দিছে। ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰ বৈ আছে কদমৰ তলে গুৱা পান শশী জললৈ নামিবা কটাৰীৰে পানী কাটি শশী কলচীত ভৰাবা ধাননিৰ পথাৰত ধানৰে ৰাখকচোন দেউতা দুদিনমান ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব যাবৰে সময়ত মন্তগ এইগৰাকী কইনাৰ বায়েক। পাছলৈ নাচাবা মন্তগ দুদিনৰ একেবাৰে শেষত গৈছোঁ। মন্তগ সেইকাৰণে দেৰিকৈ দিলোগৈ। ভালে কৈ থাকিবা মন্তগ ভালে কৈ থাকিবা মন্তগ শৰাই তামোল সজোৱা শৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰুম গৈ ওলোৱা আহিছে জোৰোণটি বহিছে বাজা বাইদেউ গৈ আছে গৈ মেকআপ আৰ্টিষ্ট গৰাকীয়ে ভাগিনজনীক বৰ ধুনীয়াকৈ মেকআপ কৰি দিছে। লাহে লাহে কৰি বৌতিয়ে জগাই কইনাৰ ওচৰত বহি উঠাচোন কইনাৰ মাক দেউতাক।
অলংকাৰ পিন্ধা